প্ৰাচীন হিন্দু শাস্ত্ৰ ক'তোৱে উল্লেখ নাই যে মহিলা শ্মশানলৈ যাব নালাগে বা মৃতলোকৰ অন্তিম সংস্কাৰ কৰোঁতে উপস্থিত থাকিব নালাগে। হিন্দু ধৰ্মত মুঠতে 16 বিধ সংস্কাৰৰ বিষয়ে উল্লেখ আছে। যেতিয়া ব্যক্তি এজনৰ মৃত্যু হয়, মৃত্যুৰ পিছত অন্তিম সংস্কাৰ কৰা হয়, অৰ্থাৎ 16 নম্বৰ সংস্কাৰৰ ক্ৰিয়া কৰা হয়। কোনো এজন ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ অন্তিম শৱযাত্ৰা উলিওৱা হয় আৰু মৃতদেহটো দাহ কৰা হয়। মৃত ব্যক্তিজনৰ শৱযাত্ৰা আৰু অন্তিম সংস্কাৰত পৰিয়ালৰ প্ৰত্যেকজন পুৰুষেই উপস্থিত থাকে, কিন্তু পৰিয়ালৰ মহিলাসকলক এই অন্তিম ক্ৰিয়াত অংশ ল'বলৈ দিয়া নহয়। এনে কিয় হয় যে মহিলাসকলে মৃতদেহ সংস্কাৰত অংশ ল'ব নোৱাৰে? ইয়াৰ প্ৰথমটো কাৰণ হ'ল এনেধৰণৰ: বিশ্বাস কৰা হয় যে মহিলাৰ মনটো বহুতেই কোমল হয়, যিকোনো কথাতে অতি সহজতেই ভয় খাব পাৰে। অন্তিম সংস্কাৰ কৰাৰ সময়ত মৃত শৰীৰটোৱে কিছু কিছু আৱাজ কৰি জ্বলি থাকে, সেয়ে মহিলাসকলে ভয় খাব পাৰে। তাৰোপৰি তাত মৃতকৰ কপাল ক্ৰিয়া কৰা হয়, যিটো দেখিলে মহিলাসকলে অত্যন্তই ভয় খাব পাৰে। কপাল ক্ৰিয়া হ'ল মৃত শৰীৰক মুখাগ্নি কৰাৰ কিছু সময় পিছত এটা বাঁহত এটা ঘটি বা লোটা বান্ধি লৈ মূৰৰ অংশত ঘিউ ঢালি দিয়া হয়, যাতে সম্পূৰ্ণ মূৰ তথা মগজুটো জ্বলি যায়, কোনো অংশ বাকী নাথাকে। কিছু কিছু স্থানত শৱদাহৰ সময়ত মৃতকৰ মূৰত ঘিউ আহুতি দিয়া হয় আৰু এডাল বাঁহেৰে 3 বাৰ জোৰে জোৰে কপালত প্ৰহাৰ কৰি মগজুটো ভঙা হয়। ইয়াকো কপাল ক্ৰিয়া বুলি কোৱা হয়। দ্বিতীয়টো কাৰণ হ'ল শ্মশানত মৃতকৰ অন্তিম সংস্কাৰ কৰাৰ সময়ত গোটেই পৰিৱেশটোৱেই শোকৰ হৈ পৰে। সেই সময়ত সকলোৱে কান্দি থাকে, যিটো বহুতেই হৃদয় বিদাৰক দৃশ্য হয়, যিটোৱে মহিলা তথা সৰু ল'ৰা ছোৱালীৰ মনত বহুত বেয়া ধৰণে প্ৰভাৱ পেলায়। তৃতীয়টো কাৰণ হৈছে কিছু কিছু লোকৰ মতে শ্মশানত অতৃপ্ত আত্মাই বসবাস কৰে। এইবোৰ আত্মাই জীৱিত প্ৰাণীৰ দেহত প্ৰৱেশ কৰিবৰ বাবে সুবিধা বিচাৰি ফুৰে আৰু সেই আত্মাবোৰৰ বাবে সৰু ল'ৰা ছোৱালী বা স্ত্ৰী সহজেই চিকাৰ হয়। চতুৰ্থটো কাৰণ হৈছে হিন্দু মান্যতাৰ মতে অন্তিম সংস্কাৰত পৰিয়ালৰ সদস্যই নিজৰ চুলি ঘূৰাই পেলোৱাব লগা হয়। মৃতদেহটো জ্বলাৰ সময়ত চাৰিওফালে বীজাণু বিয়পি পৰে আৰু শৰীৰৰ কোমল অংশত লাগি ধৰে। সেইবাবে শ্মশানৰ পৰা অহাৰ পিছত চুলি খুৰোৱাৰ পিছতে স্নান কৰা হয়। মহিলাৰ মুণ্ডনক অশুভ বুলি ধৰা হয়, সেয়ে তাত মহিলাই প্ৰৱেশ কৰিব নাপায়। আৰু এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ যে ইয়াৰ পিছত থকা বৈজ্ঞানিক কাৰণটো কি? যেতিয়া মৃতদেহ এটা জ্বলোৱা হয়, তেতিয়া মৃতকৰ শৰীৰৰ পৰা ওলোৱা বীজাণুবোৰ ওচৰে পাজৰে থকা ব্যক্তিৰ দেহত প্ৰৱেশ কৰে। সেইবাবে মৃতদেহ সংস্কাৰ কৰি আহিলে প্ৰথমে স্নান কৰা হয়। বিশ্বাস কৰা হয় যে পুৰুষৰ চুলিবোৰ চুটি হোৱাৰ বাবে এই বীজাণুবোৰ স্নান কৰাৰ পিছত খুব সহজতে পুৰুষৰ দেহৰ পৰা ওলাই যাব পাৰে, কিন্তু মহিলাৰ চুলিবোৰ যিহেতু দীঘল হয়, সেইবাবে মহিলাৰ শৰীৰত এই বীজাণুবোৰে স্নান কৰাৰ পিছতো ৰৈ যায় আৰু সেইবাবে শ্মশানলৈ মহিলা যাব নালাগে বা মহিলা যাব নাপায় বুলি কোৱা হয়।